নমস্কাৰ, সকলোকে শুভ দুপৰীয়াৰ শুভেচ্ছা জনাইছোঁ। বহুদিনৰ পিছত আপোনালোকৰ আগত মই মোৰ স্বৰচিত এটি কবিতা পাঠ কৰিবলৈ ওলাইছোঁ। কবিতাটিৰ শিৰোনাম মানুহ আৰু প্ৰকৃতি। মানুহ আৰু প্ৰকৃতি জগত সংসাৰৰ চালিকা শক্তি। পৰস্পৰ আত্মাৰ আপোন, মধু স্পৰ্শৰে সজাই অকল্পিত সপোন। অনন্ত হিয়াৰ দুটি প্ৰাণ, অতুলনীয় দৃশ্যময় বিৰাজমান। মানৱৰ ইচ্ছা শক্তিৰ প্ৰচেষ্টাই প্ৰকৃতিয়ে সেউজ সংসাৰ সজায়। আদি কালৰ পৰাই মানৱ জাতি প্ৰকৃতিৰ সৌন্দৰ্যতাৰ মুগ্ধতাত দুদিনীয়া এচেৰেঙ্গা মাজবাটত আবদ্ধ স্মৃতিৰ মায়াজালত। ধন্যবাদ।